প্ৰিয় দৰ্শকসকল, এই ভিডিঅ'টোত কথা পাতিম লাইফবয় চাবোনৰ কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে। যিটো ফেক্ট শুনিলে হয়তো আপুনি আচৰিত হৈ পৰিব। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব, যাতে আগলৈ এনেবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে। আপুনি জানেনে লাইফবয় চাবোনৰ অৰিজিন কোনটো দেশত হৈছে, কি কামত ইউজ কৰা হয়? যদি নাজানে এতিয়াই প্ৰকৃত সত্যটো জানি লওক। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্টছ নম্বৰ 1, লাইফবয় চাবোনৰ কোম্পানীটো সুদূৰ ব্ৰিটেইনৰ পৰা আহিছিল, যিটো কোম্পানী বহুত খাতাৰনাক কোম্পানী হয়। এই কোম্পানীটো য'তেই যায় ততেই নামটো সলাই থাকে। ভাৰতত আহি নামটো দিলে হিন্দুস্তান ইউনিলিভাৰ লিমিটেড, আকৌ পাকিস্তানত নামটো সলাই ৰাখিলে ইউনিলিভাৰ পাকিস্তান লিমিটেড। সেইদৰে ইণ্ডোনেছিয়াত নামটো ৰাখিলে ইউনিলিভাৰ ইণ্ডোনেছিয়া লিমিটেড। এই কোম্পানীটো ব্ৰিটেইন আৰু হলেণ্ডৰ কিছুমান ব্যৱসায়ীৰ দ্বাৰা আৰম্ভ কৰা হৈছিল আৰু আহি ভাৰতত প্ৰথম অৱস্থাত 24 লাখ টকাৰে বিজনেছ আৰম্ভ কৰিছিল। আৰু এতিয়া এই কোম্পানীটোৱে এবছৰত ভাৰতৰ পৰা 2000 কোটি টকা প্ৰত্যেকবাৰে লুটি লৈ গৈ আছে। ফেক্টছ নম্বৰ 2, ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ দৰে আন প্ৰভাৱশালী দেশসমূহেও লাইফবয় কোম্পানীটোক ইতিমধ্যে বেন কৰি দিছে, কাৰণ ইটছ কনচিডাৰ্ড হাৰ্মফুল শ্বপ টু দ্য স্কিন। ফেক্টছ নম্বৰ 3, লাইফবয় চাবোনটো এনিমেলছ আৰু টয়লেটতে ব্যৱহাৰ কৰা হয়। চাবোনটোত যদি অলপ ভালকৈ পঢ়ি চায় তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব টয়লেট শ্বপ বুলি লিখা আছে, আৰু হয়তো আমি ইমান দিন নজনাৰ বাবে এইটো বাৰে বাৰে ইউজ কৰি আছিলোঁ। ফেক্টছ নম্বৰ 4, আমাৰ শৰীৰত যেতিয়া লাইফবয় চাবোন ইউজ কৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে লাহে লাহে স্ক্ৰীনটো বেয়াৰ ফালে গতি কৰিছে। শৰীৰত খজুৱতিৰ দৰে আন লক্ষণো দেখা দিয়ে। ফেক্টছ নম্বৰ 5, এই কোম্পানীটোৱে টিভি চেনেলৰ যোগেদি এটাৰ পিছত আন এটা বিজ্ঞাপন দি থকাৰ বাবে ভাৰতীয় জনগণ বিপথে পৰিচালিত হৈ আছে। প্ৰিয় দৰ্শকসকল, মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ কেৱল সজাগতা অনাৰ বাবে আৰু সত্য উদ্ঘাটন কৰাৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, ইমানখিনি মূল্যৱান সময় দিয়াৰ বাবে আপোনালোকক অশেষ